हेलो ভিউয়ার্স মই জিয়াউর রহমান মোর ঘর বঙাইগাঁও ডিস্ট্রিক্ট অভয়পুরি ভিউয়ার্স আজি আমি এটা ফার্মত আহিছো ইয়াতে লোকেল মুরগির ফার্ম করিছে নতুন ফার্ম এতে ঘরটা ছাই আছে এটো ফার্ম তো ইয়াতে পোৱালি পুহি আছে লোকেল মুরগির পোৱালি পিওর লোকেল যেটো এটো আমার থলুৱা মুরগিটো পুহি আছে তো আপোনালোকক দেখাম কেনেকৈ পুহি আছে আৰু কি কি খোৱাই আছে কি দানা খোৱাই আছে সব দেখাম তো ব্লগ ভিডিওটো আৰম্ভ কৰো এটো ফার্ম তো আপোনালোকক দেখাই আছো ৰব চাই থাকিব এটো ফার্ম পোৱালিখিনি ইয়াতে ৰাখিছে তে সৰু আজি 3-4 দিন হল বয়স তো কারেন্ট নাই সেই কাৰণে অলপ সমস্যা হৈছে কারেন্ট এতিয়া আহিল ইয়াতে 150 মান আছে আৰু ইয়াতে আছে 150 মান কারেন্ট না থাকাৰ কাৰণে অলপ হেৰি হৈছে পোৱালিখিনি তো বৰষুণৰ দিন তো ভিউয়ার্স এই দাদাই ফার্মখন চলাই আছে তো দাদা কিবা কব ভিডিওটো হেকলৈকে আপোনালোকে চাব তো দাদা খবৰ সবৰ ভাল খবৰ নিশ্চয় ভালে আছো এতিয়া তো কি দাদা কি কি মুরগি পুহি আছে বৰ্তমান মই লোকেল আনিছো বাৰু এবাৰ আৰু এবাৰ আনিব প্ৰথমতে আনিব আমি 200 তাৰ পিছত 200 বেচটো অকমান ডাঙৰ হয় বাৰু এবাৰ নেক্সট বেচ আনিছো এবাৰ 300 আনিছো এটো কৰিছো ৰাখিছো বৰ্তমান প্ৰথম বেচটো আৰু ঠিকই আছে আৰু এই যিখিনি সৰু আছে এইখিনি কেদিন বয়স এটো একদিনৰ হয় আজি কেদিন ধৰি আছে আজি মোৰ ধৰিব 3 দিন 4 দিন হ'ল চাগে 4 দিন হ'ল 4 দিন আৰু কিবা মডালিটি হৈছে না মৰছে না না বৰ্তমানকৈ একো হোৱা নাই প্ৰবলেম পোৱা নাই আৰু কি দানা খুৱাই আছে দানা খুৱাই আছো কোনটা খুৱাই আছে এইটো দানাটোৰ বিশেষকৈ মই নামটো নাজানো কিন্তু এইটো ৰেটটো আছে আপোনাৰ 65 এনেকুৱা ৰেট আছে এইটো কিন্তু ভাল আৰু 60 পাৰ কেজি 60 টকা কেজি হয় দানা এইটো মানে প্ৰথম অৱস্থাত মই খুৱাইছো হোমৰাটৰ দানা যেটো হয় প্ৰথম মই খুৱাইছো 40 টকা এটা কিন্তু হেতু ইমান ডেভেলপ পোৱা নাই মুৰ্গীটো 40 টকা দানা 40 টো হেৰি খোৱাতে ইমান ডেভেলপ পোৱা নাই কিন্তু এতিয়া 60 খুৱাই অকমান ডেভেলপ পাইছো বাৰু আগৰখিনি খুৱাইছো ভিউয়ার্স আপোনালোকক আগৰখিনিও দেখা মুৰ্গী হয় তো মানে আগৰখিনিত 40 টকা দানাটো খুৱাই যিমান ডেভেলপ হ'ব লাগিছিল ইমানখিনি হোৱা নাই বৰ্তমানলৈকে কিন্তু নেক্সট টাইম যেতিয়া মই সাজেশন পালো 60 रुपीसৰ দানাটো খোৱাৰ পিছত অলপ ভাল হ'ব তো এতিয়া খুৱাই আছো বাৰু 60 টো কিন্তু এতিয়া অকমান ডেভেলপ আহি আছে বাৰু আৰু আগৰখিনি তো ভালে আছে আগৰখিনি বৰ্তমানলৈকে ভালে আছে আৰু ঠিক আছে ভিউয়ার্স আপোনালোকক দেখাই আছো আগৰখিনি নিশ্চয় আৰু কোট ৰাখছে কি কি আৰু কেনেকৈ ৰাখছে সব দেখা হয় চাব পাৰে হয় তো দাদা ঠিক আছে বাৰু ধন্যবাদ আপোনালোকক দেখাম এই দাদা যেতে আগত যে আনছে মুৰ্গী এইবিলাক দেখাম তো এইবিলাকতো বাহিৰত গৈছে তো আপোনালোকক দেখাই আছো ইয়াতে ৰাখে তো সব বাহিৰত এৰি দিছে বৰ্তমান এই চাওক আছে ইয়াতে ঘৰ ভিতৰতো আছে অলপ অলপ তো আপোনালোকক দেখাই আছো বাহিৰৰখিনিও দেখাই আছো ৰ'ব তো ভিউয়ার্স এই ইয়াতে ৰাখিব ইয়াতে বাউণ্ডাৰী মাৰি দিছে ইয়াতে ঘাঁহ বন আছে তো খাব সেইকাৰণে বাহিৰত এৰি দিছে বাহিৰত এৰিলে অলপ ঘাঁহ বন খায় ইয়াতে ভালেখিনি জেগা আছে আৰু এটা ফাৰ্ম বনাইছে তাতে এতিয়া ছাগলীৰ ফাৰ্ম কৰিব তো ইয়াতে ষ্টাৰ্ট কৰা নাই ষ্টাৰ্ট কৰিব ফাৰ্মখন ৰেডি হ'ল তো আৰু বাহিৰৰ মুৰ্গীখিনি দেখাওঁ আপোনালোকক এই আছে চাওক তে এইবিলাক তো ভিউয়ার্স ভিডিওটা চাই যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব আৰু মোৰ চেনেলত নতুনকৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো বজাই ৰাখিব কিয়নো ইয়াৰ পিছত আৰু নতুন নতুন ভিডিও দি থাকিম ধন্যবাদ।